So hey guys, it's Sandeep and আপোনালোকে শুনিছে নিৰিবিলি এটি নীৰৱ কাহিনী বাই কৌশিক নন্দন বৰুৱা পাৰ্ট 1। স্মৃতিয়ে মনৰ আটাইতকৈ চহকী সম্পদ, য'ত দুখ আৰু সুখ দুয়োটাই সমান গুৰুত্ব পায়। সেই স্মৃতিয়ে এখনি সেউজীয়া পথাৰ ইউনিভাৰ্চিটি। অসমৰ মাজমজিয়াত উশানগুৰি শোণিতপুৰতো জিলিকি আছে তেনে এখন স্মৃতিৰ চৰণীয়া পথাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চমুকৈ TU, অথবা কোনো প্ৰেমিক কবিৰ কলমে কোৱা কাঞ্চনৰ চহৰ সন্ধ্যা ৰাগিনী বৰুৱা। উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাঞ্চন নগৰীৰ আজি বাসিন্দা হোৱাৰ পথত মাক দেউতাকৰ আলাসৰ আৰু ঘৰখনৰ একেজনী ছোৱালী সন্ধ্যাই ককা আইতাক খুৰাক খুৰীয়েকহঁতৰ মাজৰ পৰা আহিব নোখোজে তেজপুৰলৈ। হাজাৰ বুজনি আৰু প্ৰতি সপ্তাহে ঘৰলৈ গৈ থকাৰ 100 এবৰি প্ৰতিশ্ৰুতি লৈ চকুৰ পানী মচি মচি সন্ধ্যা সোমাল গৈ জ্যোতি তোৰণৰ সিপাৰৰ সেউজীয়া পৃথিৱীখনত। হোটেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া, কাষতে সোণাৰুজোপাও আছে, যেন কোনোবা চিত্ৰকৰে অঁকা এখনি সুন্দৰ চিত্ৰপট। তেজপুৰ বিশ্ববিদ্যালয়ৰ সোৱণশিৰি ছাত্ৰনিবাসত আজি সন্ধ্যাৰ প্ৰথমটো দিন। অলপ আগতে মাক দেউতাকৰ সৈতে তাই আহি সোৱণশিৰি হোষ্টেলৰ 132 নম্বৰ কোঠাত আৱাসী হৈছেহি। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত থকাৰ বাবে সন্ধ্যা যেন আশ্বস্ত হ'ব পৰা নাই। তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি তাই শুনিছে। এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাই সঁচাই পচন্দ হৈছে। কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যাই। ইমান ধুনীয়া কেম্পাছ নহয় যেন কোনোবা সাহিত্যিকৰ কলমেৰে নিগৰা সপোনহে। কিন্তু তথাপিও ক'ৰবাত ভয়টোৱে লগ এৰাই নাই তাইক। নতুন ঠাই, নতুন মানুহ, তাতে ৰেগিং নামৰ শব্দটোৱে সপোনতো খেদি ফুৰিছে তাইক। বহুতে কৈছে ইয়াত হেনো ৰেগিং নহয়। দেখিছে তাইও কেম্পাছৰ আলিয়ে গলিয়ে ওলোমাই থোৱা হোৰ্ডিংবোৰে যেন বাৰে বাৰে সকীয়াই আছে। তথাপিও ৰাতিখননো কি বিশ্বাস, ছিনিয়ৰ 2-3জনী সুৰমূৰকৈ সোমাই আহিলে তাইক হোৰ্ডিঙে বচাবহি নে কিবা? কি হ'ল, ভয় লাগি আছে নি? হঠাৎ কথাবোৰ ভাবি থাকোঁতে ৰুমমেট বিদিশা বা সোমাই আহিল। নাইবা এনে আৰু অলপ কৌ নকৌকৈ ক'লে তাই। একো নাই, লাহে লাহে চব ঠিক হৈ যাব। ক্লাছ আৰম্ভ হোৱাৰ পাছত এইবোৰ ভাবিবলৈ সময় নাপাবা। অলপ ওলাই যাওঁ বোলা, মনটো ভাল লাগিব তোমাৰ। মন নাছিল যদিও প্ৰথম দিনাই নাযাওঁ ক'বলৈ বেয়া লাগিল বাবে ওলাই আহিল সন্ধ্যা। তেজপুৰ ইউনিভাৰ্চিটিৰ সেউজীয়াবোৰে তাইৰ আটাইতকৈ বেছি ভাল লাগে। এই সন্ধিয়াৰ সময়খিনিত ইউনিভাৰ্চিটিখনে এটা যেন বেলেগ ৰূপহে লয়। বিদিশা বাৰ লগত সন্ধ্যা গেটৰ বাহিৰৰ ভাৰ্চিটি কৰ্ণাৰলৈ গৈছিল। বাৰ কিবা বস্তু আনিব লগা আছিল। মানুহে যেন ভৰি আছিল দোকানখন। পুৰণিখিনিৰ বাবে 2 মাহৰ অন্তত মৰমৰ চৌহদটোত লগৰবোৰৰ লগত ঘূৰাৰ মাদকতা, নতুনখিনিৰ হয়তো নতুন বুলিয়ে সতেজতা। বিদিশা ভাৰ্চিটিৰ কাষত মেডিকেলখনলৈ গৈছিল কিবা ঔষধ ল'বলৈ, আৰু সন্ধ্যা ৰৈ আছিল অকলে। হঠাৎ কেইটামান ল'ৰাৰ হাঁহি শুনি কাষলৈ ঘূৰি চাই দেখে তাইৰ ঠিক কাষতে 4টামান ল'ৰাই চিগাৰেট খাই আছে। টিঙিচকৈ উঠি অহা খংটো দমাই ৰাখিলে তাই যেনে তেনে। ইমান অভদ্ৰনে? ইউনিভাৰ্চিটিৰ ভিতৰত খাব নিদিয়া বাবেই বাহিৰত সুবিধাটো নেৰে এলোকে। এবাৰ ল'ৰাকেইটাৰ ফালে চাই মুখ ঘূৰাই দিলে তাই। চিগাৰেটৰ গোন্ধ এনেও সহিব নোৱাৰে তাই। এনে হোৱা হ'লে সন্ধ্যাই কৈয়ে দিলেহেঁতেন। কিন্তু এতিয়া প্ৰথম দিনাই ফেফেৰি পাতি নিজৰ ভৰিত কুঠাৰ নামাৰে তাই। যাওঁ ব'লা সন্ধ্যা, তোমালোক নিউকমাৰ্ছৰ আকৌ সোনকালে ইনটাইম নহয়। ভালেই, এনেও চিগাৰেটৰ গোন্ধত অশান্তি লাগিছিল তাই। বিদিশাৰ লগত গেটৰ ভিতৰলৈ খোজ ল'লে সন্ধ্যাই। ঐ, চিগাৰেটটো পেলাই দিলা যে, কেলে বে? হঠাৎ কথাখিনি সন্ধ্যাৰ কাণত পৰিলহি। কোন বাৰু চিগাৰেট পেলাই দিয়াজন? কেনেবাকৈ তাইৰ মুখৰ ভাজত গম পালে নেকি অশান্তি পাইছে বুলি? বিদিশা গ'লেই, চাওঁ বুলিও ঘূৰি চাব নোৱাৰিলে তাই। আগলৈ কি হয় জানিবলৈ আপোনালোকক কেইদিনমান ৱেইট কৰিব লাগিব।
ঠিক 1 উইক পিছত মই এইটো চেনেলত ঠিক এইটো টাইমতে নেক্সট পাৰ্ট আপলোড কৰিম। আপোনালোকে এনেকৈ মৰম দিব বুলি আশা থাকিল। ধন্যবাদ।